নমস্কাৰ, আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। মইনো একেবাৰে সাধাৰণভাৱে কেনেদৰে খিচিৰি বনাওঁ তাকে ভিডিঅ'টো আপোনালোকে সকলোৱে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। কেৰাহীখন গৰম হোৱাতে মই ইয়াত পিঁয়াজ আৰু জলকীয়া দি অলপ সময় পিঁয়াজ জলকীয়াখিনি ভাজি লৈছোঁ। তাৰ পাছতে কেইটামান গোটা জিৰা আৰু পাঁচফোৰণ দিছোঁ। গোটেইখিনি আকৌ অলপ সময়ৰ কাৰণে ভাজি ল'লোঁ। তাৰ পাছতে দিছোঁ খুন্দি লোৱা আদা নহৰু পেষ্ট আধা চামুচ। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম অকণমান সময়ৰ কাৰণে। জোখ অনুসৰি অলপমান হালধি গুড়া দিছোঁ। গোটেইখিনি ভাজি লোৱাৰ পাছতে ইয়াতে মই ধুই লোৱা চাউল আৰু দালিখিনি দি অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু ইয়াতে মই 4 টুকুৰা কৰি এটা আলু দিছোঁ। আলু যিসকলে বেয়া পাই নিদিলেও হ'ল, খিচিৰিত যিহেতু আলুটো দিলে ভাল লাগে, ময়ো আলু খাই ভাল পাওঁ, সেয়ে মই এটা আলু দি দিছোঁ। তাৰপাছতে জোখ অনুসৰি নিমখ দিছোঁ। তাৰপাছত মই এইখিনি ধুনীয়াকৈ অলপ সময়ৰ কাৰণে ভাজি থাকিম। এতিয়া মই ঢাকনখন লগাই দিলোঁ। আকৌ ঢাকন আঁতৰাই মই এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। দেখিছেনে অলপ ফ্ৰাই নিচিনা হৈছে আৰু শুকাই গৈছে। এনেদৰে অলপমান ফ্ৰাই নিচিনা হ'লে বহুত টেষ্টি হয় খাবলৈ। আৰু ইয়াতে মই এতিয়া জোখ অনুসৰি পানী দিম। আপোনালোকেও জোখ অনুসৰি পানীখিনি দিলেই হ'ল, চাউল আৰু দালি জোখ অনুসৰি। মই এতিয়া পানীখিনি দি এইখিনি আকৌ ঢাকন লগাই উতলিবলৈ দিম। ইয়াতে মই 1 চামুচ গৰৈ ঘিউ দিছোঁ। ঘিউটো দিলে বহুত টেষ্টি হয় খাবলৈ। আৰু যিসকলে খোৱা নাই এনেদৰে খিচিৰি, আপোনালোকে বনাই খাই চাবচোন। মই নিমখ যিহেতু কমকৈ দিছিলোঁ, এতিয়া আকৌ জোখ অনুসৰি অকণমান নিমখ দি দিছোঁ। তাৰপাছতে এতিয়া মই আকৌ ঢাকন লগাই দি উতলিবলৈ দিম। আৰু দেখিছেনে, এয়া ফাইনেলি মোৰ খিচিৰি ৰেডি হৈ গ'ল। বহুত ধুনীয়া গোন্ধ ওলাইছে। আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন। আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু মই এইখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। তাৰপাছতে যেতিয়া খাবলৈ ল'ম আপোনালোকক দেখাম। আৰু দেখিছেনে, ঠাণ্ডা হোৱাৰ পাছতো এতিয়া ধুনীয়া এটা কালাৰ আহিছে। এইটো জোখতে খিচিৰি খাই বহুত ভাল পাওঁ মই, আৰু আপোনালোকেও বনাই খাব বুলি মই আশা কৰিলোঁ। এতিয়া ধুনীয়াকৈ মই এখন ডিছত ছাৰ্ভ কৰি ল'ম।